ছাত্ৰ-ছাত্ৰীসকল সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ তোমালোকে লকডাউনৰ নিয়মসমূহ পালন কৰি আছা। যোৱাটো ভিডিঅ'ত আমি গণিতৰ দশমান শ্ৰেণীৰ ত্ৰিকোণমিতি পৰিচয় অধ্যায়টো আলোচনা কৰিছিলোঁ। আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা আৰু যদি কিবা প্ৰশ্ন থাকে কমেণ্ট বক্সত প্ৰশ্ন কৰিবা। আজি আমি গণিতৰ আন এটা অধ্যায় আৰম্ভ কৰিব ওলাইছোঁ। সেইটো হ'ল দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। তোমালোকে নৱমান শ্ৰেণীত দুটা চলকৰ ৰৈখিক সমীকৰণৰ বিষয়ে পঢ়ি আহিছিলা। তাত আমি পাইছিলোঁ যে এইটো আছিলে দুটা চলকৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি, য'ত x আৰু y দুটা আছিলে আমাৰ চলক। এইটো আছিলে x ৰ সহগ, b আছিলে y ৰ সহগ আৰু c টো আছিলে আমাৰ ধ্ৰুৱক। এনেকুৱা ধৰণৰ সমীকৰণ আমি কি কৈছিলোঁ? দুটা চলকত ৰৈখিক সমীকৰণ বুলি কৈছিলোঁ। অৰ্থাৎ ইয়াত দুটা চলক আছে, চলক দুটাৰ দুটা সহগ আছে আৰু এটা ধ্ৰুৱক আছে। এতিয়া যেতিয়া আমি দুটা চলকত ৰৈখিক মানে জোৰ বুলি ক'ম, জোৰ বুলি ক'লে কি হ'ব? এনেকুৱা আমাৰ দুটা সমীকৰণ আহিব। অৰ্থাৎ আমি এনেকুৱা দুটা সমীকৰণ লিখিব লাগিব। এতিয়া আমাৰ কি হ'ব চাওঁ, আমাৰ ৰূপটো একে থাকিব, খালি ইয়াত কি সলনি হ'ব? x আৰু y সহগকেইটাৰ ধ্ৰুৱকটো। এইটো হ'ল দুটা চলকত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি। ইয়াত a1 মানে প্ৰথম সমীকৰণৰ x ৰ সহগ, b1 মানে প্ৰথম সমীকৰণৰ y সহগ, c1 মানে প্ৰথম সমীকৰণটোৰ ধ্ৰুৱক, a2 মানে দ্বিতীয় সমীকৰণৰ x ৰ সহগ, b2 মানে দ্বিতীয় সমীকৰণৰ y সহগ, c2 মানে দ্বিতীয় সমীকৰণৰ ধ্ৰুৱক। ইয়াতে a1 b1 c1 এইখিনি যে আমি পালো আৰু a2 b2 c2 এই সকলো সংখ্যাকেইটা আমাৰ কি হ'ব লাগিব? বাস্তৱ সংখ্যা হ'ব লাগিব। লগতে আৰু এটা চৰ্ত ই মানি চলিব লাগিব, সেইটো হ'ল a1 square plus b1 square is not equal to 0 আৰু a2 square plus b2 square is not equal to 0। যদি এই চৰ্তটো মানি চলে তেতিয়া ইয়াত কি হ'ব? দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ হ'ব। এইটো হ'ল আমাৰ দুটা চলকত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি। কিন্তু আমি সমীকৰণ পালো, এই সমীকৰণটোতে আমাক কি বুজায়? এডাল ৰেখা। প্ৰতিটো সমীকৰণে আমাক এডাল ৰেখা বুজাব। আৰু এই ৰেখাটো যদি আমি গ্ৰাফত আঁকো তেতিয়া আমি তাক কি বুলি ক'ম? লৈখিকভাৱে ইয়াক প্ৰকাশ কৰা বুলি ক'ম। অৰ্থাৎ এই যোনটা আমাৰ সমীকৰণ আছে, সমীকৰণটা আমি গ্ৰাফত বহালে আমি দুডাল ৰেখা পাম। আমি কৈছিলোঁ দুটা চলকত ৰৈখিক সমীকৰণ জোৰে আমাৰ দুডাল সৰলৰেখা বুজায় বুলি। সেই দুডাল ৰেখা আমাৰ আচৰণ কেনেকুৱা হ'ব আৰু সিহঁত কি ধৰণৰ অস্তিত্ব হ'ব, সেইটো আমি তিনিটা চৰ্ত অনুসৰি আমি চাব পাৰোঁ। এতিয়া প্ৰথম চৰ্তটো আছিলে যদি a1 by a2 is not equal to b1 by b2, তেন্তে ৰেখাডালে পৰস্পৰক ৰাতি কৰিব আৰু ইহঁতৰ এটা অদ্বিতীয় সমাধান থাকিব। ইয়াত a1 a2 আৰু b1 b2 কি আছিলে? a1 মানে প্ৰথম সমীকৰণৰ x ৰ সহগ, a2 মানে দ্বিতীয় সমীকৰণৰ x ৰ সহগ, b1 মানে প্ৰথম সমীকৰণৰ y সহগ, b2 মানে দ্বিতীয় সমীকৰণৰ y সহগ। যদি আমাৰ অনুপাতটো একে নহয় তেতিয়া সিহঁতৰ আমি অদ্বিতীয় সমাধান পাম আৰু ৰেখাডাল পৰস্পৰক ৰাতি কৰিব। দ্বিতীয় চৰ্তটো আছিলে যদি a1 by a2 is equal to b1 by b2 is equal to c1 by c2, তেন্তে ৰেখাডালে মিলি যাব আৰু সিহঁতৰ অসীম সংখ্যক সমাধান থাকিব। অৰ্থাৎ যেতিয়া আমাৰ অনুপাত দুয়োটা সমান হয় তেতিয়াহ'লে আমাৰ কি হ'ব? ৰেখাডাল আমাৰ এডালৰ ওপৰত আনডাল আহিব, তেতিয়া আমাৰ সিহঁতৰ কি হ'ব? অসীম সংখ্যক সমাধান থাকিব। আৰু তৃতীয় চৰ্তটো আমাৰ আছিলে যদি a1 by a2 is equal to b1 by b2 is not equal to c1 by c2, অৰ্থাৎ প্ৰথমটো অনুপাত আমাৰ একেই হ'ব পাৰে কিন্তু ধ্ৰুৱকৰ অনুপাত যদি প্ৰথমটো অনুপাতৰ আমাৰ একেই নহয় তেতিয়াহ'লে কি হ'ব? ৰেখাডাল সমান্তৰাল হ'ব আৰু সিহঁতৰ কোনো সমাধান নাথাকে। কাৰণ আমি জানো দুটা ৰেখা যেতিয়া সমান্তৰাল হয় সিহঁতৰ মাজত সমান সংখ্যক দূৰত্ব থাকে আৰু সমান সংখ্যক দূৰত্ব থাকিলে কি হ'ব? সিহঁতে কেতিয়াও কটাকটি নকৰে আৰু কটাকটি নকৰিলে সিহঁতৰ কোনো ধৰণৰ সমাধান পোৱা
নাযায় এই তিনটা শর্ত আমাৰ কি হ'ব শর্ত আমাৰ দুটা চলকৰ লৈখিক সমীকৰণ এজোৰৰ আমাৰ অস্তিত্ব আৰু সিহঁতৰ আচৰণৰ সম্বন্ধে আমাৰ ধাৰণা দিব এতিয়া দুটা চলকৰ লৈখিক সমীকৰণ এজোৰৰ আমি সমাধান উলিয়াব হলে আমি দুই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ এটা পদ্ধতি হল লৈখিক পদ্ধতি আনটা পদ্ধতি হল বিজীয় পদ্ধতি লৈখিক পদ্ধতি আমি কি ব্যৱহাৰ কৰিম গ্ৰাফৰ ব্যৱহাৰ কৰিম আৰু বিজীয় পদ্ধতি আমি তিনটা ধৰণৰ বেলেগ পদ্ধতি আছে সেই পদ্ধতিটা আমি ব্যৱহাৰ কৰিম সেইকেইটা হল প্ৰতিস্থাপন অপনয়ন আৰু বৰ্জ্যগণন বা বীজগণন এটা আমি চাওঁ এই আমাৰ যোনটা পদ্ধতি আছে কি দৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ আমি উদাহৰণস্বৰূপে এটা সমীকৰণ ললো x + y = 5 আৰু 2x - 3y = 4 এটা আমি লৈখিক পদ্ধতিৰে সমাধান কৰিম এই লৈখিক পদ্ধতিৰে সমাধান কৰি আমি কি কৰিব লাগিব x আৰু y মানকেইটা আমি উলিয়াব লাগিব কি দৰে মানকেইটা উলিয়াম চাওঁ আছোন প্ৰথম আমাৰ সমীকৰণটো আছিল x + y = 5 ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই দিওঁ যদি y টো আমাৰ সমাজৰ কোণতে লৈ যাওঁ আমাৰ কি হ'ব 5 - y অৰ্থাৎ x = 5 - y হ'ব এতিয়া আমি y মানটো নিজৰ ইচ্ছামতে আমি ধৰি লম এটা আমি x ৰ মানটো পাই যাম আমি এখন টেবুল বনাই লম ইয়াৰ পৰা আমাৰ টেবুলখন x আৰু y মানৰ ওপৰত নিৰ্ভৰ কৰিব আমি ইয়াত প্ৰথমতে আমি y মানটো লম সো y মান যদি আমি 0 লম এটা কি হ'ব 5 - 0 সো 5 বা 0 গুণ আমাৰ x ৰ মান পাই যাম 5 সো y মানটো আমি 2 লম 2 ললে কি হ'ব ইয়াত 2 আহিলে 5 - 2 5 - 2 মানে আমাৰ হ'ব 3 আৰু y মানটো আমি 5 লম 5 ললে কি হ'ব 5 - 5 = 0 অৰ্থাৎ আমি x আৰু y মানৰ এখন তালিকা পালো য'ত x ৰ মানখিনি আমাৰ কিমান 5 3 0 আৰু y মানখিনি 0 2 5 তে একেদৰে আমি দ্বিতীয় সমীকৰণটোৰ কাৰণে আমি এনেকৈ এখন তালিকা বনাব লাগিব তে ইয়াতো আমি x ৰ মানটো উলিয়াই লওঁ তাৰ কাৰণে আমি 5y টো সমানচিহ্নৰ মতে লৈ যাওঁ সো 4 + 5y সো দুইটো এটা পূৰণ হৈ আছে সমানচিহ্নৰ মতে লৈ গলে আমাৰ হৰণ হৈ যাব 4 + 3y/2 এটা আমি আকৌ y মানটো আমাৰ নিজৰ ইচ্ছামতে ধৰি লওঁ এটা আমি x ৰ মানটো পাই যাম আমি আৰু এখন তালিকা এবাৰ বনাই লওঁ তে প্ৰথমে আমি y মানটো 0 লওঁ যদি y মানটো 0 লওঁ 3 * 0 0 হৈ যাব থাকি যাব 4 আৰু 4 ক 2 এ ডিভাইড কৰিলে আমি পাম 2 তাৰপিছত y মানটো 2 লওঁ 2 ললে হ'ব 3 * 2 6 6 আৰু 4 প্লাস কৰিলে 10 হ'ব 10 ক 2 এ হৰণ কৰিলে আমাৰ আহিব 5 আৰু তাৰপিছত y মানটো আমি হ'ব 4 লওঁ 4 ললে কি হ'ব 4 * 3 12 12 + 4 16 16 ৰে 2 এ ডিভাইড কৰি আমাৰ আহিব 8 অৰ্থাৎ আমি কি পালো দুখন তালিকা পাই গ'লো আৰু এই তালিকা দুখন যেতিয়া আমি গ্ৰাফত বহাম তেতিয়া আমাৰ কি হ'ব এই এখন তালিকাৰ কাৰণে আমি এটা লেখা পাম ইখন তালিকাৰ কাৰণে আমি আনটা লেখা পাম আৰু সেই ৰেখাটোৱে যোনটো পিনে কটাউটি কৰিব সেইটোৱে হ'ব তাৰ আমাৰ উত্তৰ এটা আমি চাওঁচোন কিদৰে আমি এই তালিকা দুখন গ্ৰাফত বহাব পাৰোঁ এতিয়া চোৱা আমি কি কৰিলো তলৰফালে আমি x অক্ষ ললো আৰু ওপৰফালে আমি y অক্ষ ললো আৰু প্ৰতি 10টা সৰু ঘৰক আমি এক অক্ষে ধৰি ললো তাৰ বিন্দুকেইটা কি আছিলে প্ৰথম আছিলে 50 32 আৰু 05 তোমালোকে তালিকাখন চাই লবা প্ৰথমে আছিলে 50 তে 50 মানে কি বুজাইছে x অক্ষত আমাৰ 5 ঘৰ যাব আৰু y অক্ষত আমাৰ 1 ঘৰ নাযায় কাৰণ 0 আছে তাৰ বিন্দুটো কোনটো হ'ব 50 অৰ্থাৎ এইটো বিন্দু হ'ব তাৰপিছত আছিলে 32 মানে কি হ'ব x অক্ষত 3 ঘৰ যাব y অক্ষত 2 ঘৰ যাব তাৰ বিন্দু হ'ব 32 এইটো আৰু লাষ্টত আছিলে আমাৰ 05 অৰ্থাৎ x অক্ষত কি 1 ঘৰো নাযায় মূল বিন্দু থাকিব আৰু y অক্ষত আমাৰ 5 ঘৰ যাব অৰ্থাৎ আমাৰ বিন্দু হ'ব এইটো তা এই তিনটা বিন্দু সংযোগ কৰি আমি ৰেখা দান দিলো অৰ্থাৎ আমি ৰেখা পালো আৰু এই ৰেখাডালে হ'ব আমাৰ প্ৰথম সমীকৰণটো বুজোৱা ৰেখাডাল ইয়াৰ পিছত দ্বিতীয় সমীকৰণৰ কাৰণে চাওঁ তাত কি আছিলে আমাৰ প্ৰথম আছিলে 20 অৰ্থাৎ x অক্ষত 2 ঘৰ যাব আৰু y অক্ষত আমাৰ 1 ঘৰো নাযায় অৰ্থাৎ কি হ'ব 20 বিন্দু এইটো হ'ব তাৰপিছত 52 অৰ্থাৎ x অক্ষত গ'ল আমাৰ 5 ঘৰ y অক্ষত গ'ল আমাৰ 2 ঘৰ অৰ্থাৎ বিন্দু আমাৰ এইটো আৰু শেষত আছিলে 84 অৰ্থাৎ x অক্ষত 8 ঘৰ y অক্ষত 4 ঘৰ অৰ্থাৎ আমাৰ বিন্দু হ'ব এইটো এতিয়া আমি এই তিনটা বিন্দু সংযোগ কৰি আনটা ৰেখা দান দিলো আৰু এই তিনটা যোনটা ৰেখা পালো সেই ৰেখাডালে কি হ'ব দ্বিতীয় সমীকৰণটো বুজোৱা ৰেখাডাল এটা আমি ৰেখা পাইছো
দুইটা লেখা এটা আমি পদাৰ্থ কৰিছে আৰু কিন্তু আমি নামটো p যদি p টো আমি স্থানাংক চাওঁ ইয়াৰ কিমান হ'বগে আমাৰ x ৰ গৈছে 3.8 ঘৰলে আৰু y ৰ গৈছে 1.2 ঘৰলে অৰ্থাৎ আমাৰ বিন্দু স্থানাংক হ'ব 3.8, 1.2 আৰু এইকিটাই হ'ব আমাৰ উক্ত সমীকৰণটোৰ সমাধান অৰ্থাৎ ইয়াত x ৰ মান পাম 3.8 আৰু y মান পাম 1.2 এইদৰে আমি গ্ৰাফৰ সহায়ত আমি দুটা চলকৰ ৰৈখিক সমীকৰণৰ যিকোনো আমি দুটা সমীকৰণ সমাধান কৰিব পাৰোঁ এতিয়া আমি আহো বিজীয় পদ্ধতিলৈ তেনেকৈ কৈছিলো বিজীয় পদ্ধতি তিন ধৰণৰ আছে আমি প্ৰথমটো চাওঁ প্ৰতিস্থাপন পদ্ধতি তো প্ৰতিস্থাপন পদ্ধতি কি হ'ব আমি প্ৰশ্নটো একেদৰে লৈছো x + y = 5 আৰু y6 - 3y = 4 ইয়াত আমি কি কৰিব লাগিব আমি যিকোনো এটা সমীকৰণ বা x বা y মানটো উলিয়াব লাগিব আৰু আনটো সমীকৰণ আমি সেই মানটো বহাই দিব লাগিব অৰ্থাৎ আমাৰ প্ৰথম সমীকৰণটো আছিল x + y = 5 ইয়াত আমি x ৰ মানটো উলিয়াই দিওঁ x = 5 - y এইটো সমীকৰণ নম্বৰ আমি 1 দি দিলো আৰু দ্বিতীয় সমীকৰণটো আমাৰ আছিল y6 - 3y = 4 এতিয়া এই x ৰ মান যদি প্ৰথম সমীকৰণ পালো এটা আমি কি দ্বিতীয় সমীকৰণ বহাই দিম তো আমি সমীকৰণ 2 আমি লিখিম x ৰ মান সমীকৰণ 2 বহুৱাই আমি পাম আমি কি পাম x ৰ বহাই দিলে 2 * x মানে আছে 5 - y minus 3y = 4 অৰ্থাৎ 5 - y টো 2 লগত পূৰণ হৈ গ'ল x ৰ এইটো আহি গ'ল আৰু এইটো আমি ভাঙি দিলে পাম 2 * 5 হলে 10 2 * y 2y আৰু বাকিখিনি আমাৰ একে থাকিব minus 3y = 4 এটা আমি কি কৰিম minus 3y আৰু minus 2y যদি আমি মিলাই দিওঁ আমি কিমান পাম 10 minus 5y = 4 ইয়াৰ পৰা আমি y মানটো যাব পাৰিম কেনেকে 10 টো সমান্তৰাল সমান্তৰাল লৈ যাম তেতিয়া আমাৰ আহিব minus 5y = 4 minus 10 minus 5y = 4 minus 10 হলে হ'ব আমাৰ minus 6 আমি পাম y = minus 6 by minus 5 তো আমাৰ minus 2 টা বিপৰীত উঠি যাব ওপৰ ফলকৰ তলটো বা বিপৰীত কাৰণে তো আমি পাই যাম 6/5 অৰ্থাৎ আমাৰ y মান হ'ল আমাৰ 6/5 তাই y মান যদি আমি সমীকৰণ একত বহাই দিও x ৰ মান পাই যাম আমি লিখিলো y মান সমীকৰণ একত বহুৱাই আমি পাওঁ The সমীকৰণ কি আছিল x = 5 minus y তে আমি y মানটো বহাই দিলো 6/5 তেতিয়া আমাৰ হ'ব ললো 5 আহি গ'ল 5 5 গুণ 25 25 minus 6 = 19/5 অৰ্থাৎ আমাৰ x মান আমি পালো 19/5 গতিকে আমাৰ আনসাৰটা আমি কি পালো 19/5 আৰু 6/5 অর্থাৎ আমার সমাধানটা কি হবে 19/5 6/5 এটা প্রতিস্থাপন পদ্ধতি এটা আমি x বা y যিকোনো এটা মান উলিয়াই আমি দ্বিতীয় সমীকৰণ বহাই প্ৰতিস্থাপন পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ পিছত আহিব আমাৰ অপনয়ন পদ্ধতি এটা অপনয়ন পদ্ধতি কি হ'ব ইয়াত দুটা সমীকৰণ আছে এটা সমীকৰণটা লিখি লওঁ x + y = 5 এটা আমি সমীকৰণ 1 দিলো y6 - 3y = 4 সমীকৰণ 2 দিলো এটা অপনয়ন পদ্ধতি কি কৰিব লাগিব দুটা চলকৰ যিকোনো চলকৰ আমাৰ সহগৰ মানটো আমি একে কৰিম অৰ্থাৎ x ৰ সহগ যদি একে কৰো আমি ইয়াত ওপৰতে 2 পইণ্ট কৰিব লাগিব তেতিয়া দুটা সহগ একে হ'ব আৰু y সহগটো একে কৰিলে আমি 3 পইণ্ট কৰিব তেতিয়া y সহগটো একে হ'ব তেতিয়া আমি প্ৰথমতে তাৰ কাৰণে আমি সমীকৰণ একৰ ল'ব যেতিয়া আমি y সহগটো একে কৰো 3 পইণ্ট কৰিব লাগিব 3 পইণ্ট কৰিলো আৰু পূৰণটো অকল y কে কিয় নকৰো আমি গোটেই সমীকৰণটো কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব 3x + 3y = 15 আৰু সমীকৰণ দুটো আমি একে ধৰণে লিখি দিম y6 - 3y = 4 এতিয়া কি হৈছে চোৱা y চলকটোৰ সহগকেইটাৰ মান একে হৈ আছে এতিয়া কথা হ'ব
আমি এই y সহগটো আমি নাইকিয়া কৰিম তে নাইকিয়া কি কৰিম তাক আমি চাব লাগিব সহগটো আগৰ sin থিটা কি আছে ইয়াত আমি দেখিছো sin থিটা এটা প্লাস আছে এটা মাইনাস আছে যদি sin থিটা বেলেগ বেলেগ থাকে তেতিয়া আমি দুটা সমীকৰণ সদায় প্লাস কৰিম আৰু যদি sin থিটা একে একে থাকিলে তেতিয়া আমি সদায় মাইনাস কৰিব হয় তো ইয়াত কি হয় প্লাস কৰি দিলে 3 plus 2x 5x होगे तो कैंसिल যাব 15 plus 4 is equal to 19 then here by x मान लो पाइसा so x equal to 19 by 5 অর্থাৎ আমার x মান তো আমি এটা ওলাই গল এই x মান তো সমীকরণ 1 বা 2 যিকোনো যদি বহাই দো y মান তো পাইছা এটা আমি y মান তো লব কাৰণে সমীকৰণ 1 x মান তো বহাই দো y is equal to 5 minus x होगा तो 5 minus 19 by 5 तो माइनस की नंबर कौन हो गए लहागुण पास आएगा पास का गुण 25 minus 19 और कोई सा का उन्हें इसको हमारा 100 अर्थात y is equal to 6 by 5 ये समाधान की कितना बोलो 19 by 5 और 6 by 5 सो ये হল আমার সমাধান এটো অপনয়ন পদ্ধতি ইয়াত আমি কি কৰিলো যিকোনো এটা চলকৰ সহগৰ মানটো আমি একে কৰি এটো আমি নাইকিয়া কৰিলো তৃতীয় পদ্ধতিতে আমি যাম আমি হল বৰ্জগুণ বৰ্জগুণৰ কথা আমি কি কৰিম ইয়াত আমি যোনটো আমাৰ প্ৰশ্ন আছিল প্ৰশ্নৰ সমীকৰণটা আছিল এটা আমাৰ সাধাৰণ ৰাশি আমি লৈ যাম অৰ্থাৎ আমাৰ কি হ'ব x + y - 5 = 0 আৰু y6 - 3y - 4 = 0 এটা আমি ইয়াবা সহগ কিটা কিমান কোনে আমি লিখিলো ইয়াত a1 = 1 b1 = 1 c1 = -5 আৰু a2 = 2 b2 = -3 c2 = -4 এটা আমি কি কৰিব লাগিব এই যোনটা আমাৰ সহগ আৰু ধ্ৰুৱকৰ মান পালো এই মানখিনি এটা নিৰ্দিষ্ট ধৰণে সজাই লওঁ কি দৰে সজা মই এটা লিখি দিছো প্ৰথমতে আমি সদায় b মানটা লিখিম অৰ্থাৎ কি আহিব 1 -3 তাৰপিছত ধ্ৰুৱকৰ মানটা -5 -4 তাৰপিছত a মানটা 1 2 আৰু শেষত আকৌ b মানটা আকৌ লিখিম 1 -3 তে ইয়াত কি হ'ব এই প্ৰথম যোনটা স্তম্ভ আছে ইহঁতে আমাক দিব x ৰ মানটো দ্বিতীয় আৰু তৃতীয় স্তম্ভ আমাক দিব y মানটো আৰু তৃতীয় আৰু চতুৰ্থ স্তম্ভ আমাক দিব ধ্ৰুৱক এটা আমি 1 বুলি ধৰিম 1 ৰ মানটো তে কেনে আমি পাওঁ চাওঁচোন সো ইয়াত কি হ'ব x বাই এতিয়া আমি বৰ্জগুণ কৈছো না আমি বৰ্জগুণ কৰিব লাগিব প্ৰথমে আমি গুণ সদায় বাওঁহাতৰ পৰা সোঁহাতৰ অৰ্থাৎ 1 * -4 মাজত হলে মাইনাস আহিব তাৰপিছত আমি কৰিম -5 * -3 is equal to মাজত is equal আহিব so y by -5 * 2 minus 1 * -4 is equal to তাৰপিছত আমাৰ আহিব ধ্ৰুৱকটো 1 by 1 * -3 minus 1 * 2 এটা আমি যদি কি পূৰণ হৰণ কৰি দিও তেনে কিমান পাম x by 1 * -4 মানে -4 -5 * -3 into minus এটা আছে তিনটা মাইনাস আছে এটা আমাৰ মাইনাস আহিব আগত 5 * 3 50 is equal to y by -5 * 2 -10 minus से प्लस हो जाओ +4 is equal to 1 by 1 * -3 माने -3 2 * 1 माने 2 तो अभी लिखेंगे x by -4 -15 দুইটা যোগ কৰিলে হ'ব আমাৰ -19 y by -10 + 4 দুইটা আমাৰ -6 আৰু 1 by -3 -2 দুইটা মিলাই পাম -5 আমি কি কৰিম এবাৰ x ৰ লগত আমি ধ্ৰুৱকটো সমান দেখাম প্ৰথমতে তাৰপিছত আকৌ y ৰ লগত ধ্ৰুৱকটো সমান দেখাম এটাকে x by -90 is equal to 1 by -5 and y by -6 is equal to 1 by -5 তো
তেবা কি হবগে x = -9 টো এপিনে হৰণ হৈ আছিল এপিনে পূৰণ হৈ যাব অৰ্থাৎ আমাৰ ওপৰ লাগি যাব -19 by -5 এটাকে x = 19 by 5 দুই ওপৰৰ তলৰ মাইনাস উঠি গল 19 by 5 মই পালো আৰু ইয়াত কি হ'ব y = -6 by -5 -2 এটা উঠি যাব 6 by 5 গতি আমরা আকৌ উত্তৰটো পাই গলো x = 19 by 5 আৰু y = 6 by 5 এইটো হল আমাৰ বৰ্গমূল পদ্ধতি এইদৰে আমি যিকোনো এটা পদ্ধতি অৰ্থাৎ লৈখিক বা বীজীয় পদ্ধতি ব্যৱহাৰ কৰি আমি দুটা চলকৰ ৰৈখিক সমীকৰণৰ যিকোনো প্ৰশ্ন আমি সমাধান কৰিব পাৰোঁ এইদৰে আমি দুটা চলকৰ ৰৈখিক সমীকৰণৰ সমাধানসমূহ উলিয়াব পাৰোঁ লগতে আমি দুটা চলকৰ ৰৈখিক সমীকৰণৰ আমি প্ৰকাশ কৰি তাৰ সমাধান উলিয়াব পাৰোঁ তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে তোমালোকে আমাৰ কমেন্ট বক্সলৈ কমেন্ট কৰিব পাৰিবা ধন্যবাদ